Happy New Year কৈ দিয়া Happy New Year Happy New Year. Happy New Year কৈ দিয়া Happy New Year. Happy New Year Happy New Year. সকলোলৈকে মোৰ তৰফৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে দিনটো যেন ভালে কুশলে যাওক গোটেই বছৰটো যেন শান্তিৰে ভৰি পৰক এই কামনা কৰিছোঁ আৰু ভাবিছোঁ আজি প্ৰথম বছৰৰ প্ৰথম দিনতে মোৰ প্ৰথমটো ব্লগ আৰম্ভ কৰোঁ আৰু আজি মন্দিৰলৈ যাম বুলি ভাবিছোঁ গতিকে সোনকালে এতিয়া ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ গতিকে চাই যাবচোন ভিডিঅ'টো শেষলৈকে 2023 বছৰটোত কি পালোঁ কি নাপালোঁ সেইটো পোৱাখিনিক লৈ সন্তুষ্ট থাকি আৰু যিখিনি নাপালোঁ সেইখিনিক লৈ কোনো আক্ষেপ নকৰি পুনৰ যাতে এই নতুন বছৰটো আমাৰ কাৰণে ভাল হৈ পৰক আৰু পুনৰ নতুন উদ্যমেৰে সাহসেৰে এই নতুন বৰ্ষটোত কিবা এটা কৰিব পাৰোঁ সেইটো ভাবি আজি প্ৰথমে মন্দিৰলৈ গৈ লওঁ Happy New Year. Happy New Year Happy New Year. Happy New Year Happy New Year. বীৰে বোলে ভিডিঅ'ত কথা কয় মই ফটো তুলি দিয়া আৰু গা পা ধুই মেলি গোসাঁইগুৰিত জ্বলাই ল'লোঁ এগছি চাকি এই চাকি গছিয়ে যেন মনটোলৈ এক প্ৰশান্তি নমাই আনে আৰু এতিয়া আমি মন্দিৰলৈ ওলাই আহি গ'লোঁ যিহেতু এতিয়া বাজিছে 9টা প্ৰায় কেইমিনিটমান গৈছে আৰু আমি সোনকালে অহাৰ কাৰণটো হৈছে কাৰণ আজি বছৰৰ প্ৰথমটো দিন গতিকে বহুত মানুহে মন্দিৰ ভিৰ কৰিলেহি আৰু সেইকাৰণে আমি সোনকালে শৰাইখন দি আৰু চাকি বাতি দি সোনকালে আজৰি হওঁ বুলি সোনকালে ওলাই আহিলোঁ এতিয়া যাম আমি গোপেশ্বৰ মন্দিৰলৈ বুলি আৰু এই মন্দিৰটো আছে মদনপুৰ টোল গেটৰ ওচৰত আৰু ইয়াতে আমি চাকি বন্তি ধূপ শৰাই বস্তু গোটেইবিলাক লৈ গ'লোঁ একেবাৰে ওম গণেশাই নমঃ কোৱা ওম গণেশাই নমঃ পোনপ্ৰথমেই গণেশ বাবাক আৰাধনা কৰি ল'লোঁ চাকি দি ল'লোঁ গণেশ বাবাৰ ওচৰত আৰু এই শিৱ মন্দিৰ ভাগৰ সন্মুখ ভাগতে আছে এভাগ গণেশ মন্দিৰ প্ৰথমতে পায় গণেশ মন্দিৰ ভাগ আৰু তাৰপিছত ভিতৰলৈ আছে দুটা পাহাৰ শিলৰ সদৃশ পাহাৰ সুউচ্চ দেখিছেনে কিমান ওখ শিলৰ সদৃশ পাহাৰ এয়া মৌ বাঁহ লৈ আছে আৰু দুটা শিলৰ পাহাৰৰ মাজতে আছে শিৱ মন্দিৰ ভাগ এয়া ভিতৰ ফালে আছে শিৱলিংগ তাতে সোমাই যাব লাগে এয়া দেখিছেনে একদম মনত মানে এটা সুকীয়া ভাৱ অনুভৱ হয় একেবাৰে শিলৰে আবৃত পাহাৰটো তাৰ মাজতে আছে মন্দিৰ ভাগ এয়া ভিতৰত গৈ সেৱা ল'ব লাগে আৰু শিৱ মন্দিৰ ভাগৰ কাষতে আছে ইয়া মা দুৰ্গা এই দুৰ্গা মাকো সেৱা ল'লোঁ কাষতে আছে হেপী নিউ ইয়েৰ Happy New Year. আমি মন্দিৰলৈ আহিলোঁ আমাৰ চাকি বাতি দিয়া শৰাই দিয়া সকলোবিলাক হৈ গ'ল এতিয়া এয়া মন্দিৰ ভাগ আঁতৰৰ পৰা অলপ দেখাই দিছোঁ কিন্তু পুৱা ভাগত গোটেই একেবাৰে ধোঁৱা অলপ কুঁৱলী পৰি আছে কাৰণে ধোঁৱা হৈ আছে এয়া একদম ওখ এটা পাহাৰ গছ গছনি আৰু শিলেৰে ঢকা আৰু এই পাহাৰটোৰ হেনো কামাখ্যা মাৰ লগত সংযোগ আছে বুলি কোৱা শুনো আৰু কিমান দূৰ সত্যতা আছে সেইটো মই নাজানিম ক'ব এয়া এবাৰ মন্দিৰটো দেখাই দিছোঁ আঁতৰৰ পৰা আৰু কাষতে প্ৰতিষ্ঠা কৰিছে এই ভাগ নতুনকৈ কৰিছে নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছে হনুমান বাবা এয়া মন্দিৰটো সন্মুখ ভাগত আছে এটা বিশাল আকাৰৰ পুখুৰী বহু বছৰ পুৰণি পুখুৰী বুলি কোৱা শুনো আৰু মন্দিৰ পৰা আহি পাই গ'লোহি আৰু এতিয়া বনালোঁ পটাপট বৰা চাউল আৰু জহা চাউল যিহেতু দৈ গাখীৰ আছে গতিকে মোৰ খুবেই প্ৰিয় জহা আৰু বৰা চাউল কেইটামান উঠাই দিলোঁ
যেহেতু মোৰ খুব ভোক লাগি আছে এয়া দৈ গাখীৰ এটা আছে সেইকাৰণে মই জহা আৰু বৰা অকণ পটককৈ সিজাই দিলোঁ অকণমান জলপান খাই লওঁ যেহেতু ভাত খালে বহুত টাইম হৈ যাব আৰু গাখীৰটো যেহেতু বিৰাট ধুনীয়া সেইকাৰণে আৰু ৰ'ব নোৱাৰি যেহেতু জলপান মোৰ খুবেই প্ৰিয় আৰু ইফালে আছে গুড় দৈ বৰা চাউল জহা চাউল গুড় দেখি এয়া আছে যেতিয়া মই কেতিয়া খাওঁ লাগি আছে কিন্তু সময়টোহে পোৱা নাই তেনেকৈ আৰু ইফালে আছে গৰম গাখীৰ অলপ গৰম গাখীৰ দি লওঁ আৰু আটাইবোৰে এইবোৰ খাই লওঁ খাই আকৌ এফালে যাব লাগিব এওঁফালে যায় দেখাই আছোঁ ক'ত যায় এয়া এতিয়া খাই লওঁ ধুনীয়া আছে কিন্তু খোৱা ভিডিঅ' চিডিঅ' কৰা নহ'ব আৰু পটাপট খাই লওঁ বিৰাট ভোক লাগিছে যিহেতু বছৰৰ প্ৰথমটো দিন সেইকাৰণে আমাৰ লগতে সকলো যাতে ভালে কুশলে থাকক এইজন হৈছে জনজান ডেকা ল'ৰা গতিকে তেওঁ অলপ বস্ত্ৰ খোৱা বস্তু কিছুমান তেওঁ দিলে যিহেতু সকলোৱে সকলোৱে যে কিবা অকণমান মুখত হাঁহি বিৰিঙাব পাৰোঁ সেই অনুসাৰে সেই উদ্দেশ্যে অকণমান খাদ্য অনুসাৰে অকণমান আগবঢ়াইছে সকলোৰে দিনবোৰ যেন সুখেৰে ভৰি পৰক সকলো আনন্দ থাকক তাৰে কামনা এতিয়া যাওঁ ওপৰৰ পৰা কাপোৰখিনি আনি লওঁগৈ অলপ দেৰি শুলোঁ বহুতেই দেৰি হৈ গ'ল এয়া ৰ'দ এতিয়া আহি গ'লোঁ ওপৰত কাপোৰ নিবলৈ আৰু কি হয় মই ওপৰত কাপোৰ প্ৰায় নেমেলোঁ মানে ওপৰত কাপোৰ মেলিলে মই সদায় থাকি যায় আৰু আজি কি হ'ল দেৰি হ'ল মানে কাপোৰখিনি মেলিবলৈ থাকি গ'ল ধুই মেলি বাল্টিঙতে থৈ গ'লোঁ মেলিবলৈ থাকি গ'ল সেইকাৰণে যিহেতু নুশুকাব আৰু ইয়াতে মেলিলে ধুনীয়াকৈ শুকাই যাব সেইকাৰণে মই আৰু এতিয়া পাহৰিছিলোঁৱেই অলপতে এয়া বেলি যাবৰে হ'ল দেখা পাইছেনে নাই বেলি যাবৰে হ'ল আৰু মোৰ এইফালে কাপোৰ শুকাই গ'ল এয়া কাপোৰ পেণ্টবিলাক কমৰবিলাক শুকোৱা নাই কাপোৰখিনি নি লওঁ আৰু মোৰ প্ৰায় কি হয় কাপোৰ ওপৰত থাকি যায় আৰু সৰু ল'ৰা ছোৱালী কাপোৰ বোলে ওপৰত থাকিব নালাগে বুলি কয় আৰু মাহঁতে সেইকাৰণে নাৰাখোঁ আৰু আপোনালোকে বাৰু মোৰ এটা কথা মন কৰিছেনে আপোনালোকে বাৰু মোৰ আগৰ ভিডিঅ' আৰু এতিয়া ভিডিঅ'ৰ মাজত কিবা এটা পাৰ্থক্য দেখা পাইছেনে নিশ্চয়কৈ চাগে পাইছে আৰু কি পাৰ্থক্য দেখা পাইছে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু মই এই বিষয়ে এটা বেলেগে এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াম আৰু আপোনালোকৰ ফালৰ পৰা কমেণ্ট আহিনে নাই মই চাওঁ যিহেতু কিবা এটা পাৰ্থক্য পাইছে সেই পাৰ্থক্যটো কি বাৰু মোক ক'বচোন আৰু এতিয়া ইমান ধুনীয়াকৈ এযোৰ পাৰ চৰাই আছে চাওকচোন ইমান ধুনীয়াকৈ তাহাঁতি বাঁহে সাজিছে নে কি জানো ইয়াত ইমান ধুনীয়া পাৰ চৰাই এযোৰ আছে ইয়াতে সদায় থাকে তাহাঁতি ইয়াতে বাঁহ সাজিব বিচাৰিছে নেকি চাগে চাওঁতে এটা বছৰ কেনেকৈনো পাৰ হ'ল গমকেই নাপালোঁ কিমানখিনি কৰিব পাৰিলোঁ নোৱাৰিলোঁ সেইখিনি আৰু আমি থকাৰ পৰা এইটো ৰাস্তাটো হৈছে সেইটো ৰাস্তাটো আৰু আমাৰ ল'ৰা দুটাৰ স্কুলখন হৈছে আৰু আগতে আমি স্কুললৈ গাড়ীৰে আহোঁ আৰু এতিয়া কিন্তু আমি স্কুললৈ বাছেৰে যাব নালাগে পাৰ্থক্যটো কি ক'ব আৰু মোৰ কেমেৰাৰ লেন্সখন দেখিছেনে আপোনালোকে চাগে মোৰ ভিডিঅ' চাই ভালেই নাপাব লেন্সখন একেবাৰে দাইল ভাজি লগাই একেবাৰে ঢাক খাই ধৰা আছে আৰু ভিডিঅ'টো একেবাৰে ধোঁৱা ওলাই গৈছে এয়া মোৰ মোবাইলৰ অৱস্থা একেবাৰে ভাল নহয় আৰু মোবাইল কিনিবও নোৱাৰোঁ এটা নতুন মোবাইল পটককৈ কিনিবলৈ অসুবিধা হয় যিহেতু এটা বাজেটৰ কথা থাকে সঁচাকৈ মোবাইলটো কেতিয়ানো এটা ভাল মোবাইল ল'ব পাৰিম আৰু আমাৰ ল'ৰা দুটাৰ স্কুলখন ইয়াৰ পৰা অলপকৈ দেখা পায় ৰাতি বেছি ভালকৈ দেখা পায় ইয়াৰ পৰা অলপকৈ মন কৰিলে দেখা পায় পিছত এই বিষয়ে মই এটা ভিডিঅ' আগবঢ়াম